মানুহবিলাকক মই এই এটমি এটা প্ৰডাক্ট আনবক্সিং কৰিবলৈ ওলাইছোঁ। আপোনালোকে চাই ল'ব কি ওলায়। তো ঠিক আছে, মই কাটি দিছোঁ। এনেকৈ ভাড়া এখন দি আহিছে। পেকিংটো ধুনীয়াকৈ দি আহিছে। কাগজ দি আহে। তো ঠিক আছে, মই এইখিনি পেলাই দিছোঁ অলৰেডি। এইটো টুথপেষ্ট 200 গ্ৰামৰ হয়। বহুত উন্নত মানদণ্ডৰ টুথপেষ্ট হয়। এই টুথপেষ্টটোৱে আপোনালোকে বিশ্বাস নকৰিব, 21টা গুণসম্পন্ন এটা টুথপেষ্ট হয়। তাত থাকি অলপ বেছিয়ে কাম কৰে, কিন্তু আপোনালোকে কোৱা কাৰণে মানে কি অবিশ্বাস কৰিব। গতিকে নিজে এটা ID লৈ ব্যৱহাৰ কৰি চাব। মই ডিছক্ৰিপশ্যনৰ মোৰ নম্বৰটো দি দিম। যদি আপোনালোকে IDটো ফ্ৰীতে পাব, আপোনালোকে জাষ্ট ফ্লিপকাৰ্ট আৰু মেছ'ৰ নিচিনা জাষ্ট ইয়াতে অনলাইন কৰি আপোনালোকে বস্তুটো ক্ৰয় কৰিব পাৰিব। আৰু সুন্দৰ এটা প্ৰডাক্ট আপোনাৰ ঘৰখন সুন্দৰভাৱে ছাকচেছ কৰি ৰাখি দিব। এই টুথপেষ্টটোৱে বহুত উন্নত মানদণ্ড। গতিকে এবাৰ ব্যৱহাৰ কৰি চাওক। আৰু কি কি কামত দৰকাৰ হ'ব মই নেক্সট ভিডিঅ' এটাত বনাই আছোঁ। গোটেই ডিটেইলছখিনি ক'ম মই টুথপেষ্টটোৰ সম্পৰ্কে। তো ঠিক আছে বন্ধুসকল, আপোনালোকেও ব্যৱহাৰ কৰক আৰু সুখী হৈ থাকক, সুস্থ হৈ থাকক। তো থেংক ইউ, ধন্যবাদ।